নমস্কাৰ, মই পলাশ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত হাজিৰ হৈছোঁ। এতিয়া টাইম হৈছে 2টা বজা নাই, 1:30 বাজিছে। মই যাব লৈছোঁ ডিউটি। ৰাস্তাত কিবা কিবি আপোনালোকক দেখাম, চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। আমাৰ গেটখন খুলি লৈছোঁ। বহুত ৰ'দ দিছে আজি, ৰ'দটো মানে ইমান ৰ'দ দিছে, ওলাব পৰা নাই, ইমান ৰ'দ দিছে। দেওবাৰ হয়, ৰ'দ দিছে। এইটো চাওঁ আমাৰ কেম্পাছটো, মানে কি গাঁৱৰ দৃশ্যটো। এটা আমাৰ বিল্ডিংটো আচলতে আমাৰ ৰুমৰ পৰা ডিউটিলৈ আমাৰ কোম্পানীটো আছে কিংফিচাৰ বিয়েৰ UB গোলকুণ্ডা বুলি কয়। তাত বিয়েৰ বনোৱা হয়। আমাৰ কোম্পানীটো আমাৰ ৰুমৰ পৰা 3-4 কিলোমিটাৰমান হ'ব। আজি দেওবাৰ কাৰণে বাইক যাবলৈ অলপ অসুবিধা হয়, সেইকাৰণে বোলো অকণ সোনকালে যাওঁ, সেইকাৰণে সোনকালে আহিছোঁ। খোজকাঢ়ি যাবলগীয়া হ'ব পাৰে, সেইকাৰণে অলপ সোনকালে আহিছোঁ খোজকাঢ়ি। তো গাঁৱৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক। গাঁৱৰ পৰিৱেশ, দেওবাৰ মানুহবোৰ চব কাম চাম নকৰে। ইয়াত আজি চবেই অলপ ৰেষ্ট লয়, কাম চাম নকৰে, পূৰা ঘৰত থাকে, মটন চিকেন পূৰা খায়, পূৰা এনজয় কৰে। মানুহ চব বহি আছে, পূৰা বাইক দিছে না। এইবিলাক হৈছে মেইন ৰোডটো। এইফালে আমাৰ কোম্পানীলৈ যায়, এইফালে চিটি ফালে যায়, এইফালে কোম্পানীলৈ যায়। নমস্তে। ফাইনেলি কোম্পানী পাই গ'লোহি। মানে কি অটত আহিলোঁ কাৰণে ভিডিঅ' নবনালোঁ আপোনালোকক। কোম্পানী পাই গ'লোঁ। কোম্পানী মই পঞ্চায়তত দেখাই আছোঁ আপোনালোকক, কেনেকুৱা দেখিবলৈ বিয়েৰ বনাই, কেনেকুৱানো কোম্পানীটো চাওক আপোনালোকে। ভিতৰত দেখাব নোৱাৰোঁ, এলাও নাই ভিতৰৰ কাৰণে। আমি ভিতৰতে কাম কৰোঁ, কিন্তু আমাৰ এলাও নাই ভিতৰত দেখাবৰ কাৰণে। বাহিৰৰ পৰিৱেশটো আজি বন্ধ আছে কাৰণে অলপ প্ৰব্লেম হৈছে, মানুহ চানুহ নাই। কিন্তু সোমবাৰে বা মঙলবাৰে যদি দেখা পাওঁ, বহুত ধুনীয়া লাগে চাবলৈ, আৰু মানুহ বহুত ভিৰ থাকে। দেখাই দিছোঁ বেকেট চাই লওক আপোনালোকে। মেইন ৰাস্তাৰ পৰা এনেকৈ ভিতৰলৈ আহিব লাগে, 0.5 কিলোমিটাৰমান আহিব লাগে মেইন ৰাস্তাৰ পৰা। এইবিলাক ভুচা গাড়ী, তাৰপিছত কিছুমান এইবিলাক ৱেষ্ট কি কয়, এইটো নামটো মই নাজানো, কি লোডিং হয় তাত। ইফালে আপোনাৰ এইটো দেখিছে নাই, জুম কৰি দিছোঁ আপোনালোকক। এইটো চাওক, মেইন অফিচটো কোম্পানীৰ ভিতৰৰ ফালে আছে। মেইন বস্তুবিলাক ভিতৰৰ ফালে আছে। কেতিয়াবা যদি টাইম পাওঁ দেখাম আপোনালোকক কেনেকুৱা কিনো। কেতিয়াবা বেয়া লাগে, ঘৰৰ পৰিয়াল এৰি থৈ আহি পিনে ইয়াত কাম কৰিবলৈ, পইচাৰ কাৰণে ইয়াত আহিবলগীয়া হৈছে। বহুত বেয়া লাগে, কাৰণ অসমত যদি নহয় থকা হ'লে এনেকৈ আহিবলগীয়া নহয় না, নাই সেনেকুৱা মানে, গম পাইছে নাই? মানে কি মানুহক পইচা বহুত প্ৰয়োজন নাই, পইচাৰ কাৰণে আহিবলগীয়া হয় কেতিয়াবা, সেইকাৰণে এইটো আহিবলগীয়া হয় মানুহ না। Oh, you make me wanna talk back to you. Say it like that. If I hate you, then I'm so. ৰাস্তাটো ফুল চুল ইমান ধুনীয়াকৈ আছে, দিছে নাই? গোটেই ফুল আমাৰ কোম্পানী, এইটো ভিতৰত, সেইটো মেইন অফিচটো। ইয়াত বিয়েৰ জমা হৈছে। ইয়াত ধুনীয়া ৰাস্তা দিছে নাই, ফুল আছে, মজা থাকে দেখিবলৈ, মজা আছে।